নগাঁৱত হঠাতে সহানুভূতি জাগিল নগাঁও আৰক্ষীৰ। খাদ্য আগবঢ়ালে বহিৰাজ্যৰ পৰা আহি এক প্ৰকাৰে আবদ্ধ হৈ থকা একাংশ লোকক। পিছে কিয় এই পদক্ষেপ নগাঁৱৰ মৰিকলং আৰক্ষীৰ? নগাঁৱত যোগদান কৰিয়ে সক্ৰিয় হৈ পৰিছিল নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ। বহিৰাজ্য কেৰালাৰ পৰা প্ৰায় 2 মাহ আগতেই অসমলৈ আহি কোভিডসৃষ্ট পৰিৱেশৰ বাবে আবদ্ধ হৈ আছিল 150 গৰাকী চালক হেণ্ডিমেন। নগাঁৱৰ কেইজনমান যুৱকৰ তৎপৰতাত গাড়ীসমূহ ৰখাৰ লগতে লোকসকলকো থকা খোৱাৰ ব্যৱস্থা কৰি দিয়া হৈছিল। শেষৰ ফালে অৱশ্যে বহিৰাজ্যৰ লোকসকলৰ লগতে ব্যৱস্থা গ্ৰহণ কৰা যুৱকসকলো কিছু অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছিল। তেনে সময়তে নগাঁৱত যোগদান কৰিয়েই আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু বহিৰাজ্যৰ লোকসকলৰ নিৰাপত্তা তথা থকা খোৱাৰ ব্যৱস্থা কৰি দিয়াৰ দায়িত্ব লয়। আৰু তাৰ পাছতেই প্ৰায় 2 মাহৰ অন্তত বুধবাৰে হঠাতে নগাঁও আৰক্ষীৰ সহানুভূতি জাগিল। বাছ ষ্টেণ্ডলৈ গৈ আগবঢ়ালে খাদ্য। এক কথাত ক'বলৈ গ'লে নগাঁও আৰক্ষীৰ এই সহানুভূতিৰ অন্তৰালত আছে চৰ্চিত নগাঁৱৰ নৱনিযুক্ত আৰক্ষী অধীক্ষকগৰাকী। আমাৰ নগাঁও জিলাৰ মাননীয় আৰক্ষী অধীক্ষক মহোদয়ৰ তত্বাৱধানত কেৰালাৰ পৰা যিবিলাক গাড়ী আহিছিলে ইয়াতে, তেওঁলোক গাড়ী চালক আৰু হেণ্ডিমেনসকল ইয়াত আবদ্ধ হৈ আছিলে আমাৰ এই কোভিডৰ পৰিস্থিতিৰ কাৰণে। আৰু তেওঁলোকৰ খাদ্য যোগানটো আমাৰ SP ছাৰ মহোদয়ৰ তত্বাৱধানত আমি যোগান ধৰা হৈছে। 2 মাহ ধৰি এনেকুৱা আবদ্ধ হৈ আছিল। হয় হয়। হঠাতে আৰক্ষীৰ সদিচ্ছা কেনেকৈ আহিল? নহয়, 2 মাহ ধৰি মানে তেওঁলোকক আগৰ পৰাই দিয়া আছিলে। এতিয়া ছাৰে যোৱাকালি ছাৰে আহি গোটেইখিনি খা খবৰ লৈছে তেওঁলোকৰ। আৰু কিবা তেওঁৰ তত্বাৱধানতে কৰা হৈছে। এতিয়া কিমান জনক দিয়া হ'ল আজি ইয়াতে টোটেল 3খন গাড়ী আছে। 3খন গাড়ীত মোৰ 5 জন আছে মানুহ ইয়াতে। তেওঁলোক 5 জনক দিয়া হৈছে। কিমান দিন চলিব আপোনালোকৰ? এতিয়া যিমান দিনলৈকে তেওঁলোক থাকিব পাৰে আমি সহায় কৰিম আৰু সম্পূৰ্ণ সহায় কৰিবলৈ আমি আগ্ৰহী হৈ আছোঁ। এইটো ছাৰ তত্বাৱধানত হৈ থাকিব আৰু তেওঁলোকৰ সকলো সা সুবিধা আমি দিবলৈ প্ৰস্তুত হৈ আছোঁ। বহিৰাজ্যৰ লোকসকলেও আৰক্ষীৰ সঁহাৰি পাই আনন্দিত হোৱা পৰিলক্ষিত হ'ল। अभी 10 दिन का ऊपर हो गया। इधर से निकल के अभी 15 दिन का ऊपर हो गया। आज पहले दिया है। वो इसको मालूम नहीं है ना, पहले हम लोग इधर है, वो ऐसा बोलता नहीं है ना। अभी कल से वो यूट्यूब में आया, पूरा आदमी आके देखता है। 15 दिन हम लोग को किसने खा दिया? वो हम लोग का पैसा से ही खाया है। अभी पैसा पूरा खत्म हो गया। अभी थोड़ा अच्छा लग रहा है। सरकार से कुछ दरख्वास्त करना चाहेंगे? अभी तक कोई देखा नहीं है, थोड़ा देखेगा तो अच्छा है। गाड़ी इधर से छोड़ के केरला जाएगा तो अच्छा लगता है। अभी इधर रुकने के लिए थोड़ा डर लगता है ना, पहले का जैसा नहीं है। अभी थोड़ा अच्छा लग रहा है। परिवार से कांटेक्ट हुआ है? हाँ, कॉन्ट्रैक्ट है। वो उधर से इधर आने के लिए पैसा दिया है, इधर से जाने के लिए पैसा नहीं दिया है। वो देगा तो